Look, আজি আমি বনাম কোকোনাট মালাই শেক আৰু কোকোনাটটো হ'ল এইটো মালাই শেক বনোৱাৰ আগতে নাৰিকলজোপা চাই লওকচোন দেখিছে কিমান কেইটা নাৰিকল লাগি আছে আৰু এই গছজোপা আমাৰে হয় আৰু এই নাৰিকলটো সেইজোপা গছৰে হয় তো ৰাতিপুৱা পাপাই মোক নাৰিকলটো খাবলৈ দিছিলে সেইকাৰণে ভাবিলোঁ আজি কোকোনাট মালাই শেককে বনাওঁ আৰু যিহেতু বনাম বুলি ভাবিছোঁৱেই সেইকাৰণে ভাবিলোঁ সৰুকৈ এটা ভিডিঅ' বনাওঁ আৰু এতিয়া মই নাৰিকলটো কটাৰীখনে কাটি লৈছোঁ যাতে পানীখিনি ইয়াৰ আমি উলিয়াব পাৰোঁ আৰু এটা বাউলত এনেকৈ গোটেই পানীখিনি উলিয়াই ল'ব দেখিছে কিমান সৰহ পানী ওলাইছে কাৰণ নাৰিকলটো ডাঙৰ আছিলে যে সেইকাৰণে আৰু এই পানীখিনি বহুত মিঠা আছিলে খাবলৈ আৰু এই পানীখিনি গৰমত খোৱাটো কিমান উপকাৰী এইটো সকলোৱে জানে স্কিনৰ কাৰণেই হওক বা আপোনাৰ হেল্থৰ কাৰণেই হওক খুবেই বেছি ভাল এতিয়া আমি নাৰিকলটো এনেকৈ দুফাল কৰি ল'ম যাতে আমি ইয়াৰ ভিতৰৰ কোমলীয়া অংশখিনি আমি উলিয়াব পাৰোঁ এই কোমলীয়া অংশখিনিক মালাই বুলিও কয় আৰু এইখিনি আমি এতিয়া ভালদৰে বাউলত উলিয়াই ল'ম চামুচেৰে উলিয়াব পাৰে বা আপোনাৰ ওচৰত যদি বেলেগ কিবা আছে সেইটো দিও আপুনি উলিয়াব পাৰে মই চামুচেৰে উলিয়াবলৈ বেছি ভাল পাওঁ সেইকাৰণে মই চামুচখনি ইউজ কৰিছোঁ আৰু নাৰিকলটো যিমানে ডাঙৰ হয় সিমানে তাৰ ভিতৰৰ মালাইখিনি বেছিকৈ পোৱা যায় আৰু এইখিনি খাবলৈ যে খুব মিঠা লাগে আচলতে পানীখিনি মিঠা হ'লে এইখিনি খাবলৈও বহুত মিঠা হয় কিছুমানে আকৌ এইখিনি নাখায় কিন্তু মোৰ হ'লে খুব বেছি ভাল লাগে এইখিনি খাই পেলাই সেইকাৰণে মই যেতিয়াই নাৰিকল খাওঁ তেতিয়াই পানীখিনিতো খাওঁৱেই লগতে মই এইখিনিও মই খাওঁ মোৰ খুব বেছি ভাল লাগে আৰু মালাই শেক বনোৱাটো খুব বেছি ইজি হয় কাৰণ এইটো একদম চিম্পল ৰেচিপি হয় এইটো ইয়াত কোনো বেলেগ একো ধৰণৰ কথা নাই আপুনি মাত্ৰ এইখিনি ভালদৰে উলিয়াই ল'ব পানীখিনি আৰু এই কোমলীয়া অংশখিনি ভালদৰে উলিয়াই পেলাই আপুনি এটা বাউলত থৈ ল'ব ইয়াৰ পিছত আপুনি এনেকৈ দেখিছে গোটেইখিনি মই উলিয়াই পেলাই থৈ দিছোঁ এতিয়া আপুনি এটা মিক্সি জাৰ ল'ব সেই মিক্সি জাৰত আপুনি আপোনাৰ যিমান তাৰ মালাই হওক বা কোমলীয়া অংশখিনি হওক আপুনি গোটেইখিনি তাত দি দিব আৰু এতিয়া ইয়াৰ পিছত দিব লাগিব আমাৰ এই পানীখিনি নাৰিকলৰ পানী বহুতখিনি ওলাইছে গতিকেলৈ মই গোটেইখিনি নিদিওঁ ইয়াৰ অলপমান আমি থৈ দিম কাৰণ ইমানখিনি দিবলৈ দৰকাৰ নাই গতিকেলৈ অলপমান থৈ দিম পাছত আমি খাব পাৰিম আৰু ইয়াৰ পিছত দিম আমি আমুল ফ্ৰেছ ক্ৰীম এই ক্ৰীমখিনি দিলে খাবলৈ এটা ক্ৰীমি টেক্সচাৰ আহে খুব ভাল লাগে খাবলৈ তেতিয়া ক্ৰীমি নিচিনা লাগে আৰু ইয়াৰ পিছতে দিম আমি চেনি 2-3 চামুচমান দিলেই হ'ল নিজৰ টেষ্ট অনুসৰি মানে কম বেছি পৰিমাণে আপোনাৰ নিজৰ চাব পিছত দিম আমি আইচ কিউব আৰু আইচ কিউব যিমানে দিব সিমানে খাবলৈ ভাল লাগে তো সেইকাৰণে ইয়াত ঢেৰ আইচ কিউব দিব আইচ কিউবখিনি দিলে আচলতে ঠাণ্ডা হয় কাৰণে খাই বেছি ভাল লাগে আৰু এতিয়া আমি এইখিনি গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিম তো এতিয়া আমি ইয়াৰ ঢাকোনখন মাৰি ল'ম মাৰি লৈ পেলাই আমি এতিয়া গ্ৰাইণ্ড কৰিম তাৰ আগতে আমি জাৰটোৰ ঢাকোনখন মাৰি লওঁ আৰু এতিয়া আমি এইটো গ্ৰাইণ্ড কৰি দেখিছে মই গ্ৰাইণ্ড কৰি আছোঁ তো এতিয়া আমাৰ এইখিনি হৈ গ'ল দেখিছে কিমান ধুনীয়া এটা স্মুথি হৈ গৈছেগৈ আৰু ওপৰত ঝাকটো দেখিও ভাল লাগিছে নহয় জানো এতিয়া আমি এটা গ্লাছত এই কোকোনাট মিল্কশ্বেকখিনি বাকি ল'ম আৰু দেখি ইমান ভাল লাগিছে নহয় জানো এতিয়া ইয়াৰ ওপৰত আমি পুদিনা পাত দি দিম যাতে ইয়াৰ সৌন্দৰ্যটো আৰু অকণমান বাঢ়ি যায় আৰু এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিয়ে খাওঁ লাগিছে নহয় জানো গৰমত এইখিনি পালে আৰু কি লাগিছে এতিয়া এইখিনি আপোনালোকে সকলোৱে বনাই চাব আজিলৈ আহিছোঁ বাই ৰ'ব ডালিমে কি কয় শুনি যাওক ডালিম খাইছ অ'কে তো এতিয়া মই খাইছোঁ কেনেকুৱা হৈছে ধুনীয়া